মোৰ হাতত যে এটাও মুদ্ৰা নাই। শতবিলাক শতভগীয়া তিৰোতা মানুহ মোৰ ইয়ালৈ আহিছিল। মই সঁচাকৈ কৈছো, মোৰ হাতত এটাও মুদ্ৰা নাই। মই সঁচাকৈ কৈছো, মোৰ হাতত এটাও মুদ্ৰা নাই। তুমি মোক কি ৰং চাইছা প্ৰভু? সকলোবিলাক হতভগীয়া তিৰোতাক মোৰ ওচৰলৈ পঠিয়াই মোক চাণ্ডালৰ হাতত শাস্তি দিয়াইছা প্ৰভু। চাণ্ডালৰ হাতত শাস্তি দিয়াইছা। এইখন শ্মশান। পাছে তুমি যে এই মৰাহতো অকলে অকলে লৈ আহিছা, তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? মোৰ পুত্ৰ, মোৰ আত্মীয় স্বজন সকলো আছিল, কিন্তু হ'ব শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই সদাপন কৰিব পাৰিম। মোৰ হাতত এটা মুদ্ৰা নাই। শ্মশানে ঘূৰি ফুৰিছে। মোৰ শেষ কোনেও নকৰে দাপন। তুমি দয়া কৰা, তুমি মোক দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, মুদ্ৰা নোহোৱাকৈ মই সদাহন কৰিব নোৱাৰো। কি ক'লা? তুমি তেন্তে সভাক দয়া নকৰা? তুমি মোক দয়া নকৰা? কাকিনা হৈছে তোমাৰ পুণ্য নামতে ধনৰ সভাৱত মই গংগা জলতে বিসৰ্জন। ৰবা কি কৰা? ময়ে তোমাৰ পুত্ৰৰ দাহন কৰিম, কিন্তু ইয়াৰ মৃত্যু হ'ল কেনেকৈ? সৰ্পই দংশন কৰিছে। চিকিৎসাৰ অভাৱত ইয়াৰ মৃত্যু ঘটিল। দৈৱ বিভাগত পৰি স্বামীকো হেৰুৱাই মই ধৰুৱা এখন মই পুত্ৰকো হেৰুৱালো। এওঁদৰে পুত্ৰ সন্তান এটি মোৰো আছে। দৈৱৰ বিপাকত পৰি মই পুত্ৰ পত্নী সকলোকে ত্যাগ কৰিলো, আৰু মোৰ পত্নীৰ লেখীয়া দ্বিতীয় পতিব্ৰতা নাৰী মই কোনোদিনেই দেখা পোৱা নাছিলো। চাণ্ডাল, ৰাতি প্ৰায় শেষ হৈ আহিছে। পুৱাৰ আগতে মই ঘূৰি যাব লাগিব, যদি
যদি তোমাৰ অন্তৰ সঁচাকৈ তৈয়াৰ পৰিছে মোৰ শেষত আপদ কৰা মোৰ শেষত আপদ কৰা দুখ নকৰিবা দিয়া দিয়া ফলটো মোকে দিয়া হাই ভগৱান হাই ভগৱান তুমি মোৰ কপালত ইয়াতে লিখিলা তুমি মোৰ কপালত ইয়াতে লিখিলা Siapa Tuh Kok Saya tidak bagaimana itu Siapa Dadah! Appunar!